নমস্কাৰ, গুড মৰ্নিং। মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 8 তাৰিখ, গতিকে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ পুৱাৰ পৰাই। এতিয়া বাজিছে 10টা আৰু আমাৰ পুৱা ব্ৰেকফাষ্ট হৈ গ'ল। আমি খালোঁ ৰুটি। যিহেতু ডায়েটিং চলি আছে, গতিকে পুৱা একদম লাইট খানা কিবা এটা খাব লাগে। কেতিয়াবা পোহা খাওঁ, পোহা, তাৰপিছত ৰুটি, চুজি, এনেকুৱা কিবা টাইপৰ খাব লাগে আৰু। তো আজি ৰুটি খালোঁ আৰু অলপ ছোলা টাইপৰ বনাই তেনেকৈ খালোঁ। এতিয়া লাহে লাহে দুই এখন কাম কৰিব লৈছোঁ। এতিয়া অকণমান এইফালে আলনাডাল অলপ জাপিব আছে কাপোৰৰ, সেইটো অলপ ঠিক কৰোঁ। তাৰপিছত লাহে লাহে ভাতৰ যোগাৰ কৰিব লাগিব। আজি হয়তো তেখেতে বনাব, ময়ো অলপ আঞ্জা, অলপ চব্জি কাটি দিম আৰু অলপতো সহায় কৰিব লাগিব। তেওঁনো কিমান কৰিব অকলে। এইফালে ক্লাছ মেইনটেইন কৰিব লাগে, স্কুল মেইনটেইন কৰিব লাগে, প্লাছ ঘৰৰ যিবিলাক গোটেই কাম তেওঁৱেই কৰি থাকিবলগীয়া হৈছে। গতিকে যিমানখিনি পাৰোঁ মই এতিয়া কৰিবলৈ ট্ৰাই কৰিছোঁ। গতিকে এজন মানুহকে গোটেইখিনি প্ৰেছাৰ দিব নোৱাৰি। গতিকে সেয়াই আৰু, ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আচ্ছা, ভিডিঅ'টো ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিলে ময়ো এটা উৎসাহ পাম নতুন নতুন ভিডিঅ' বনাবলৈ, ভাল লাগে আৰু। সৰু মাছ, তো আজি সৰু মাছ খাব লাগিব, সৰু মাছ ভাজি খাব লাগিব। তো সৰু মাছ চলি আছে। এতিয়া মই পুৱাৰ ভাত খোৱালৈ বাচন আছে, সেইখিনি পটককৈ ধুই লওঁ। যিহেতু এতিয়া ঠাণ্ডা পৰিছে নহয় জানো, আৰু কাতি মাহৰ ৰ'দ আপোনালোকে সকলোৱে গমেই পায় যে যিখিনি সময় দিয়ে পূৰা দিয়ে আৰু ৰ'দটো পটককৈ গুচি যায়। মানে 12টামান বজাৰ পিছত আমাৰ চোতালত ৰ'দেই নপৰে, আৰু আমি য'ত ভিজা কাপোৰবিলাক দিওঁ তাত একদমেই ৰ'দ নপৰে। সেইটো কাৰণে মই এনেদৰেই চোতালতে এই ঠাণ্ডা কেইটা দিন এনেদৰেই আৰু শুকুৱাব লাগিব, এনেকৈ দি দিওঁ আৰু আপোনালোকে এই বুদ্ধিটো কোনে কোনে প্ৰয়োগ কৰে জনাবচোন কমেণ্টত। এতিয়া হৈছে আবেলি সময়, আৰু সেয়ে মই ভাবিলোঁ অলপ নেইল পলিচ লগাই লওঁ। বৰ্তমান মোৰ তাত এইখিনি কালেকশ্যন আছে, আৰু এই গোটেইখিনি মানুহজনে অনা, মানুহজনৰ চইচ। আৰু এতিয়া গধূলি মই মন্দিৰত পূজা দি দিলোঁ। গুড ইভিনিং, আৰু এতিয়া মই ভাত বনাই আছোঁ। ভাতত বিশেষ একো নাই দেই, অকণমান যিহেতু মই বেছি কৰিবও নোৱাৰোঁ, গতিকে অকণমান কিবা বনাইছোঁ। দেখুৱাই আছোঁ কি বনাইছোঁ। এফালে এয়া ভাত বহুৱাইছোঁ, আৰু এফালে ভাজি বনাইছোঁ। স্কচ ভাজি, স্কচ
মাছৰ লগতে কেপচিকাম দিছোঁ, আলু দিছোঁ আৰু অলপ মটৰ দিছোঁ আৰু এইখিনি ভাজি, এইখিনি হৈছে বিন আৰু গাজৰ ভাজি। আজি যিহেতু মই ভাত বনাইছোঁ, গতিকে এওঁক অলপমান ৰেষ্ট দিছোঁ। এওঁ কৰিছে মিউজিকৰ কাম আৰু মই তাৰ লগতে অকণমান ৰেষ্ট কৰি একাপ গাখীৰ লৈ লৈছোঁ। আৰু আমাৰ খোৱা লোৱা হৈ গ'ল। এতিয়া 10টা বাজিছে, 10টা বাজি গৈছে। গতিকে আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিব লাগিব। আকৌ নেক্সট নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। তাৰে প্ৰতিশ্ৰুতিৰে আজিৰ ইয়াতে সামৰণি মাৰিছোঁ। তেনেহ'লে বাই বাই, গুড নাইট। जरा सी दिल में दे जगह तू, जरा सा अपना ले बना, जरा सा ख्वाबों में सजा तू, जरा सा यादों में बसा। मैं चाहूं तुझको मेरी जान बेबना, फिदा हो तुझ पे मेरी जान बेबना। जरा सी दिल में दे जगह तू, जरा सा